সম্প্ৰতি অসমত বান্দৰৰ সমস্যাটো কৃষকসকলৰ মাজত এক সন্ত্ৰাস হৈ থিয় দিছে। বান্দৰ থকা অঞ্চলত কৃষক ৰাইজে ব্যৱসায়িক ভিত্তিত খেতি কৰাটো বাদেই ঘৰত জলকীয়া পুলি এটা বেঙেনা এজোপাও ৰোপণ কৰিব নোৱাৰা হৈছে। গতিকে বান্দৰ থকা অঞ্চলৰ লোকে খেতি কৰিবলৈ প্ৰায় সমস্যাত পৰা দেখা যায়। ইয়াৰ মাজতে দুই এজন কৃষকে নেট দি খেতি কৰি আহিছে বা বিজুলীৰ বেৰ দি খেতি কৰিছে, কিন্তু বৰ বেছি সফল হ'ব পৰা নাই। বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত আমাৰ কৃষকসকলে পশুপালন, দুগ্ধ উৎপাদন, মীন পালন, হাঁহ কুকুৰা পালন আদিক উপাৰ্জনৰ মাধ্যম হিচাপে ল'ব পাৰে। ছাগলী পালন বান্দৰ থকা অঞ্চলৰ লোকসকলে খেতি কৰিব নোৱাৰে, গতিকে তেওঁলোকে ছাগলী পালন কৰিব পাৰে, কাৰণ ছাগলীক বান্দৰে ক্ষতি কৰিব নোৱাৰে। দুবিঘামান মাটিত পৰিকল্পিতভাৱে ঘাঁহ খেতি কৰি কৃষকসকলে ৩০ৰ পৰা ৪০টা ছাগলী পালন কৰি বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰে। গাহৰি পালন সম্প্ৰতি গাহৰি পালনো এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। বহুলোকে গাহৰি পালন কৰিও নিজৰ লগতে বহুজনক সংস্থাপন দিবলৈ সক্ষম হৈছে। আমাৰ যি অঞ্চলসমূহত বান্দৰৰ বাবে খেতি কৰিব নোৱাৰে, সেই অঞ্চলৰ লোকসকলে বিজ্ঞানসন্মতভাৱে গাহৰি পালনেৰে বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰিব। কুকুৰা পালন বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত আমাৰ কৃষকসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰিকল্পিতভাৱে ব্ৰইলাৰ বা লোকেল কুকুৰা পালন কৰিব পাৰে। সম্প্ৰতি লোকেল কুকুৰা পালনো এটা লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। মীন পালন বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত কৃষকসকলে মীন পালনো কৰিব পাৰে। লগতে আমাৰ দৰ্শকসকলক জনাওঁ যে এই কামবোৰ আনক দেখি কৰিলে নহ'ব। এই কামবোৰ কৰিবলৈ সঠিক ব্যক্তিৰ পৰা প্ৰশিক্ষণ লোৱা উচিত। ইয়াৰ উপৰিও কিছুমান কাঁইটীয়া ফল মূলৰ খেতি কৰিব পাৰে বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলবোৰত, যিবোৰ কাঁইটীয়া খোৱাৰ বাবে বান্দৰে অনিষ্ট কৰিব নোৱাৰে, যেনে নেমু টেঙা ইত্যাদি। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিতা অসম।